আজি হাগ্ৰামাক দেখাব নোৱাৰা হৈ গৈছে। হাগ্ৰাই হাগ্ৰামাই 17 বছৰ প্ৰবঞ্চনাই কৰি আহিছে। হাগ্ৰামাই 17 বছৰে মিথ্যাচাৰ কৰি পেলাই সমাজখনক জাতিক ভিন ভিন কৰি পেলাই ঠগি আহিছে। গতিকে হাগ্ৰামাৰ পৰা মুক্ত পাবৰ কাৰণে সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বত ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ সকলো জাতি জনগোষ্ঠী সকলো সমাজৰ ব্যক্তি আজি দলে বলে আহি পেলাই যোগদান কৰি আছে। যোগদানটো ডাঙৰ কথা নহয়, আমি যোগদান লৈ শেষ কৰিব নোৱাৰা অৱস্থাত আহি পৰিছোঁ। আমাৰ যি কলা মেঘ, এই কলা মেঘৰ ভিতৰত থাকি পেলাই মানুহে উশাহ ল'ব নোৱাৰা অৱস্থাত পৰি আছিলে। PF কোনোবা অৱৰ পাৰ্টি আজি ইছ্যু নহয়, অৱৰতো জিৰ'। বিটিআৰত অৱৰোধ UPPLৰ বাহিৰে আমাৰ NDAৰ বাহিৰে এই কোকৰাঝাৰ সমষ্টিত বিকল্প কোনোবাই চিন্তা ধাৰণা কৰাৰ এতিয়া ব্যক্তি আৰু বিটিআৰত নাই। BPF দলৰ পৰাই আজি UPPL দলত তুলসীবিল অঞ্চলত যোগদান হৈছে। যোগদানটো ডাঙৰ কথা নহয়, আমি যোগদান লৈ শেষ কৰিব নোৱাৰা অৱস্থাত আহি পৰিছোঁ। কিয়নো আজি সকলো জাতি জনগোষ্ঠী পৰিৱৰ্তন কি বস্তু সেইটো অনুভৱ কৰিবলৈ সক্ষম হৈছে। বিকল্প ৰাস্তা নথকাৰ কাৰণে যোৱা 17 বছৰে হাগ্ৰামাৰ যি কলা মেঘ, এই কলা মেঘৰ ভিতৰত থাকি পেলাই মানুহে উশাহ ল'ব নোৱাৰা অৱস্থাত পৰি আছিলে। কিন্তু ইয়াৰ পৰা আজি প্ৰায়শ্চিত পাইছে। সেই মেঘৰ গোৰ গজনি আজি নোহোৱা হৈ গৈছে। কিয়নো আমাৰ সকলো জাতি জনগোষ্ঠীয়ে শান্তি প্ৰতিষ্ঠা কৰাৰ পাছত, সমন্বয় কৰাৰ পাছত ঐক্যতাৰে আগবাঢ়িবলৈ আজি সক্ষম হৈছে। গতিকে BPF কোনোবা অৱৰ পাৰ্টি আজি ইছ্যু নহয়, অৱৰতো জিৰ'। বিটিআৰত অৱৰতো জিৰ'। চাগে কিবা কিবি কাৰণত তেওঁলোকে নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে দেখুৱাব পাৰে। কিন্তু UPPLৰ বাহিৰে আমাৰ NDAৰ বাহিৰে এই কোকৰাঝাৰ সমষ্টিত বিকল্প কোনোবাই চিন্তা ধাৰণা কৰাৰ এতিয়া ব্যক্তি আৰু বিটিআৰত নাই। গতিকে আমি অলৰেডি জিকিয়ে গৈছোঁ। আমি কেনেকৈ সমাজটো নিকাৰে শান্তিৰে সমন্বয়েৰে ঐক্যতাৰে আগুৱাই নিব পাৰিম, ইয়াৰ কাৰণেহে আমি কাম কৰি আছোঁ। আমাৰ অলৰেডি হৈ গৈছে। সময়ত এইটো আমি ডিক্লেৰেশ্যন দিয়া হ'ব, ভিতৰত হৈ আছে। সময় আহিলে এইটো দেখুওৱা যাব। দিয়ে নাই আমাৰ UPPL দলৰ NDAৰ সহযোগ দল হিচাপে আমাৰ এতিয়া প্ৰতিদ্বন্দ্বীয়ে নাই। প্ৰতিদ্বন্দ্বী যদি হয়, আমাৰ যিসকল বেয়া মনোভাৱৰ ব্যক্তিসকল, তেওঁলোকে সমাজত বিশৃংখলা এটা পৰিস্থিতি সৃষ্টি কৰিব বিচাৰি আছে, তেওঁলোকেহে আমাৰ সমাজখন খাব বিচৰা ব্যক্তিসকলক আমি প্ৰতিদ্বন্দ্বী হিচাপে লয়। কিন্তু ইলেকশ্যনত পলিটিকেলি আমি প্ৰতিদ্বন্দ্বী হিচাপে আমাৰ চিন্তা কৰিব লগা সময় আহি পৰা নাই। আজি হয়, এনে বিশেষভাৱে BPFৰ পৰাই জইন হৈছে আৰু অৱৰ গ্ৰুপৰ পৰাও আছে। গতিকে এনেতো বিভিন্ন গ্ৰুপো আছে, সেইবোৰ আমি ইমান হেৰি হিচাপে লোৱা নাই। BPFৰ মানুহ কিন্তু আজি হাগ্ৰামাক দেখাব নোৱাৰা হৈ গৈছে। হাগ্ৰামাই 17 বছৰ প্ৰবঞ্চনাই কৰি আহিছে। হাগ্ৰামাই 17 বছৰে মিথ্যাচাৰ কৰি পেলাই সমাজখনক জাতিক ভিন ভিন কৰি পেলাই ঠগি আহিছে। গতিকে হাগ্ৰামাৰ পৰা মুক্ত পাবৰ কাৰণে সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বত ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ সকলো জাতি জনগোষ্ঠী সকলো সমাজৰ ব্যক্তি আজি দলে বলে আহি পেলাই যোগদান কৰি আছে। मोनसे फोसावथाय बाजाज बेग लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सिया फैगौ 6 मार्चनिफ्राय 12 मार्चसिम मेगा लन आरो एक्सचेन्ज मेला होगासिनो दं। दावहारु अट' एजेन्सियाव बायगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाजाज बेग लानो हागोन। नोंथांमोना क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिव आउटलेट आरो दतमा फेस्टिव आउटलेट आरो भटगाव फेस्टिव आउटलेट ब्रान्च श'रुमावबो होबाय थानाय मेगा लन आरो एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय गंनै हेलमेट फ्रि, 5 लिटार पेट्रल फ्रि, बाइक बायगिरिफोरनो फ्रि एश्योर्ड गिफ्ट हरनाय जागोन आरो एक्सचेन्ज खाबुआबो एभेलेबल जागोन।
आरोबाव मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबादि बाजाजनि बाइकखौ आवग्रिनानै दोननो हागोन आरो 5% डाउन पेमेन्टआवनो बाइक लानो हागोन। लोगोसे गोबां बाथ्रा मिथिनो थाखाय 6000399187 आरो 8822018193 जानबुं नाम्बारनि गेजेरजों फन खालामनानै मिथिनो हागोन।